Hello friends, আপোনালোকক স্বাগতম জনাইছো Tezpur গাৰ্লিচা সাইকেল চেনেললৈ। এতিয়া পিছে আবেলি হৈ আছে আৰু মই অকণমান এনে ওলাই আহিছিলো চক বজাৰলৈ বুলি। তেন্তে হলে ভাবিলো যে ব্লগ এটা কৰো আৰু আপোনালোককো শেয়াৰ কৰো কি কৰিলো কি নাই কৰা। তেন্তে হলে আহক আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰো আৰু চক বজাৰ যাওঁ। আহি আছো আৰু এইখন মই পঢ়া দৰং কলেজখন তাৰ ফ্ৰণ্টেদি গৈ আছো চক বজাৰ। এতিয়া গৈ আছো আৰু চক বজাৰ পামহি। তাৰপিছত এইখন বিশাল মাৰ্কেট, তাৰপিছত এইখন টাউনতে কনকলতা চিভিল হস্পিটেল আছে। সো এয়া চক বজাৰত এন্ট্ৰি কৰিছোঁ আৰু এতিয়া মই আহি পালোঁ এয়া চক বজাৰ। তাৰপিছত এতিয়া যাওঁ চক বজাৰৰ ভিতৰলৈ। তেন্তে হ'লে ব'লক যাওঁ চক বজাৰৰ ভিতৰত আৰু ভিডিঅ'টোত কি হয় চাই থাকক। তো এতিয়া এয়া চক বজাৰত এন্ট্ৰি কৰিছোঁ। এতিয়া এয়া চক বজাৰৰ ভিতৰত আছোঁ। In a place where they told you what to chase, told you how to run the race, every move was on the page, but I didn't like their way. Had to fight and misbehave, had to find a way to change, had to leave to find my way. Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place, see. Cause everybody wanna tell you bad things, what could go wrong, what fame brings. But success is a finicky thing, and if you ain't sure, no, it'll never be. I don't wanna let myself down, myself down. I don't wanna let myself down, myself down. Run away, I don't have to plan it. I can go, change my fate, you won't understand it. All alone, that's okay, people I can't stand them. They don't want me to change, keep me where I'm standing. And I don't wanna be where I am, and I want something more, take a chance. It could be possibly my last dance, my last dance. I don't wanna let myself down, myself down. I don't wanna let myself down, myself down. দামবিলাক কেনেকা ইয়াৰ? 400 টকা কেজি আৰু শীতল মাছ 500 টাকা কেজি, দাম 300 টাকা কেজি, ডিঙি আছে 800 টাকা কেজি। নহ'লে ব'লক আৰু ইয়াৰ পাছত যাওঁ চক বজাৰৰ কাপোৰৰ দোকানৰ ওচৰলৈ। সো এতিয়া মই আছোঁ এখন চাদৰ মেখেলা দোকানৰ ওচৰত আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া চাদৰ মেখেলা পায়, পায়েল ষ্ট'ৰ বুলি। তেন্তে হ'লে ব'লকচোন কেনেকুৱা ধৰণৰ কি চাদৰ মেখেলা আছে চাওঁগে। এইজন হ'ল বনিদা। মই আগতেও ইয়াৰ পৰা চাদৰ মেখেলা নিছোঁ। তেন্তে হ'লে আহক চাওঁ বনিদা এতিয়া চাদৰ মেখেলা কেইযোৰমান উলিয়াই দিব, ধুনীয়া ধুনীয়া নতুন কেনেকুৱা ট্ৰেণ্ডত চলি আছে।
এয়া এযোৰ কি নুনি কৈছিলে ডাইট নুনি ডাইট নুনি মই কিন্তু প্ৰথমবাৰ শুনিছোঁ এইটো নামটো তুচি নুনিটো শুনিছিলোঁ ডাইট নুনিটো প্ৰথমবাৰ শুনিছোঁ এইটো মিক্স পাত মেচিন মেড বহুত ধুনীয়া লাগিছে কিন্তু ব্লেক কালাৰত গল্ডেন কালাৰ বহুত ধুনীয়া লাগিছে প্ৰাইচবিলাক কেনেকুৱা হয় ইয়াৰ বহুত বেলেগ ৰেঞ্জৰ আছে সবৰে বেলেগ থাকে 15 ৰ ভিতৰো আছে এনে এইযোৰ ৰাখিব তোমাৰ 1650 কিন্তু ক'ব গ'লে অনলাইনত যোনবিলাক পাই থাকে সেইবোৰতকৈ কিন্তু ইয়াতে দামটো মানে যিটো চবেই ল'ব পাৰে তেনেকুৱা দামৰ হয় আৰু মই ইয়াতে আগৰ পৰা নিছোঁ গতিকে জানো কথাটো বহুত ডিজাইন আছে বহুত টাইপৰ ওলাইছে আৰু বহুতে নিয়েহি বনিদাৰ দোকানৰ পৰা বহুতে নিয়ে আৰু যোন মানে নাই আহা তেওঁলোক আহিব বনিদাৰ দোকানত বা লৈ যাবহি বহুত ধুনীয়া কাপোৰ পায় আৰু এযোৰ কালাৰটো ইয়াৰ বহুত ধুনীয়া এই কালাৰটো মোৰ বহুত ভাল লাগে পিংক আছে ইয়াতে আৰু গোল্ডেন ব্লু ফুল আছে এই সব ধৰণৰ কালাৰৰে ইয়াত চাদৰ মেখেলা আছে এযোৰ লাইট ব্লু এইটো কালাৰটো কিন্তু আনকমন হয় পুৰা আৰু ফুলটো আনকমন বনিদাই কষ্ট কৰি পুৰা আপোনালোকক দেখাবৰ কাৰণে এয়া উলিয়াই আছে এযোৰ মোৰ এতিয়ালৈকে চবতকৈ ভাল লাগিছে ব্লেকযোৰ ভাল লাগিছে মানে পুৰা গল্ডেনত পুৰা ফুল আছে কাৰণে ভাল লাগিছে ক'ব গ'লে আপোনালোকৰ কোনযোৰ ভাল লাগিলে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব কমেণ্ট কৰি এইখন হ'ল এয়া পায়েল ষ্ট'ৰ চক বজাৰৰ মাজতে আছে ষ্টুডেণ্ট গাৰ্ল দিশা শইকীয়াক লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব ভৰ্তি কৰি দিব আৰু তাৰ পেজটোত ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু এয়া বনিদাৰ দোকানতো আহিব আপোনালোক ইমান ধুনীয়া চাদৰ মেখেলা পাই দেখিছে কিমান ধুনীয়া আৰু বেছি দামো নহয় কম দামতে পায় মানে ক'ব গ'লে সকলোৱে ল'ব পৰা দামত পায় তেতিয়াহ'লে আহিব বনিদাৰ দোকানত তো ভাল লাগিল বনিদাক লগ পাই পেলাই আৰু আহক ভিডিঅ'টোত কি হয় চাই থাকক বজাৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ তাৰপাছত এয়া বগৰী কিনিলোঁ এতিয়া বগৰী খাম কিন্তু মই এতিয়া বিশেষ কাৰণ আছিলে বজাৰলৈ অহাৰ চেণ্ডেল কিনাৰ কিন্তু এতিয়ালৈকে মোৰ চেণ্ডেল একো কিনা হোৱা নাই এতিয়া ভাবিছোঁ যে ফুটপাথৰ পৰা 100 টকীয়া চেণ্ডেল কিনোগৈ চাওঁগৈ কাৰণ ইয়াতে ফুটপাথত 100 টকীয়া চেণ্ডেল পায় ব'লকচোন সেইটো কিনোগৈ যদি ভাল পাওঁ কিনিম আৰু যদি নাপাওঁ তেনেহ'লে বগৰী খাই ঘৰ গৈ থাকিম আৰু তো আপোনালোকক কৈছিলোঁ যে মই এতিয়া 100 টকীয়া চেণ্ডেল কিনিমগৈ বুলি কিন্তু আজি সেই দোকানকেইখন বহা নাই আজি মই কিনিব আহিছোঁ যে সেইটো কথাৰ কাৰণে আজি দোকানকেইখন বহা নাই আৰু আজি কিনিবও নোৱাৰিলোঁ তেন্তে কিনো কৰিম আৰু এতিয়া যাওঁ কৈছিলোঁ যদি নাপাওঁ তেনেহ'লে বগৰী খাই ঘৰ যাম বুলি এতিয়া বগৰী খাই ঘৰ যাম আৰু এতিয়া অলপ সন্ধিয়াও হ'বলৈ হৈছে তাৰপিছত যাওঁ এতিয়া তেনেহ'লে ঘৰলৈ যাম আৰু ব'লক আপোনালোকক মোৰ ঘৰত লগ পাম
ঘৰ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে আশা কৰোঁ আপোনালোকে মোক মৰম দিব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তেন্তে হ'লে এতিয়ালৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম এতিয়ালৈ বাই বাই সকলো ভালে থাকক ময়ো ভালে আছোঁ লাভ ইউ অল ধন্যবাদ